হেল্ল' গাইজ, এতিয়া আমি যাব ওলালোঁ। আজি আছে আমাৰ তৰ্কৰ প্ৰতিযোগিতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু যুৱ আই মাতৃ সমাৰোহত। তাৰ কাৰণে দেখিছে মোৰ বান্ধৱী, আমি দুইজনী গৈ আছোঁ আজি গোলাঘাট। কৃষ্ণ জয় গুৰু শংকৰ আবৃত্তি কৰিবলৈ লোৱা নিৰ্ধাৰিত কবিতাৰ শিৰোনাম বিহুৱান। কবি থানেশ্বৰ হাজৰিকা। মৰমৰ দেহিতে চেনেহৰ বাণী লৈ হেঁপাহৰ আঁচুৰে বোৱা সপোনৰ ফুলেৰে ফুলাম মোৰ বিহুৱান। মনে দিয়ে বেলি ৰোৱা ধন বিহুৱান পাত মেজাম কৰি দিয়ে কি নিদিয়ে যাচি মোৰে বিহুৱান। কৃষ্ণ জয় গুৰু শংকৰ। পৰম শ্ৰদ্ধাৰ আজি বিচাৰক মণ্ডলী আৰু আজি সদন। আজি আমি আবৃত্তি কৰিবলৈ লোৱা নিৰ্ধাৰিত কবিতাৰ শিৰোনাম ওলমি থকা গোলাপী জামুৰ লগ্ন। কবি নীলমণি ফুকন। কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ হাতৰ এটা মুদ্ৰা, সেই হৃদয়ৰ ভগাডালত ওলমি থকা গোলাপী জামুৰ লগ্ন। জুই জ্বলি থকা নগৰৰ ওপৰত উৰি ফুৰা এটা সামুদ্ৰিক চৰাই, ক্ৰমশ মৰি অহা এটা আঙুলি, বৰফ হৈ অহা এটা জুৰি, অন্তৰৰো অন্তৰ খহাই বৈ যোৱা তপত লাভাৰ